তো জিতু চেম ব্লগছ তো আজি হৈছে মানে 15 আগষ্ট স্বাধীনতা দিৱস তো আজিৰ দিনটোতে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিলে তো গতিকে আজি আমিও অলপমান মানে স্বাধীন হৈ আহো বলক এইফালে মোৰ হাতত আছে এখন পতাকা তো এই পতাকাখন প্ৰথমতে বাইকখনত লগাই লওঁ ধুনীয়াকৈ পতাকাখন লগাই দিলো আৰু এতিয়া আমাৰ ঘৰৰ পৰা ডাইৰেক্ট যাত্ৰা হ'ব মানে আমাৰ ওচৰতে থকা বৰাম্বৰ পাহাৰলৈকে আৰু বৰাম্বৰ পাহাৰত তাতে মানে আৰু কেইজনমান ল'ৰা আহিব আৰু গোটেই কেইজন ল'ৰাই মিলি মানে আমি তাত এখন পতাকা উত্তোলন কৰিম পাহাৰৰ একদম ওপৰত মানে তো বহুত বেছি ভাল লাগিব একদম মানে ভিডিঅ'টো শেষলৈকে চাই থাকিব মজা পাব এইফালে আছিলে মোৰ লগত মাধৱ ভাই আৰু এতিয়া মাধৱ ভাই ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে জয় হিন্দ তেৰি শান पे सदके कोई धन है क्या तेरी धूल से बढ़ के নীলি বৰাম্বৰ পাহাৰ আহি পালো এইফালে গোটেই কেইজন ভাইহাত আছে আৰু আমি এতিয়া গোটেই কেইজনে কি কৰিম ওপৰত পতাকা উত্তোলন কৰিম বুলি ভাবিছো যেহেতু আজি মানে 15 আগষ্ট স্বাধীনতা দিৱস তো সেইকাৰণে ভাবিছো পুৰা পতাকা উত্তোলন কৰিম আৰু তো গোটেই কেইজনে মিলি মানে ওপৰত আমি পতাকা উত্তোলন কৰিম এতিয়া আৰু আজি 15 আগষ্ট উপলক্ষে আমি বেলেগত নগৈ বৰাম্বৰ পাহাৰত এই কাৰণে আহিছো কাৰণ বৰাম্বৰ পাহাৰত অহাৰ লগে লগে মানে এনেকুৱা এটা ফিল আহে যে আমি বেলেগত নাই আৰু অসমৰ বাহিৰত আহিছো ছুইজাৰলেণ্ড বা ক'ৰবাত সেনেকুৱা যে লাগে আৰু একদম মানে মজা লাগে আৰু ওপৰত গৈ কেনে আপোনালোকক দেখুৱাই আছো ভিউ বিলাক তো বলক বৰাম্বৰ পাহাৰত আহিলে এইফালৰ পৰা এইখিনি মানে পকাৰ চিৰি পায় আৰু আগৰ পিনে ওপৰলৈকে মানে কেঁচা চিৰি আৰু ইয়াৰ পৰা মানে প্ৰায় 200 মান ফুট ওপৰলৈকে যাব লাগিব আৰু আজি স্বাধীনতা দিৱস উপলক্ষে মানে এইটো এটা এডভান্সাৰ জাৰ্নি হ'ব লাগি আছে না কি নবদা তো এইফালে আমাৰ নবদা আহি পেলা ভাই একদম চশমা তশমা মাৰি ফালি আহিছে আৰু তো বল বল ভাই গোটেই কেইজন ওপৰত উঠি গ'ল আৰু আমি তিনিজনে মানে ৰৈ গ'লো তো ফাইনেলি আমাৰ মেইন ডেষ্টিনেশ্যনলৈকে আহি পালো আৰু ভিউ চা ভাই কি মজা ভিউ তেৰি শান पे सदके कोई धन है क्या तेरी धूल से बढ़ के तेरी धूप से रोशन तेरी हवा पे जिंदा तू बाग है मेरा तो এতিয়া যেহেতু ইয়াতে মানে পতাকাখন পুতিবৰ কাৰণে জাগা নাই হিল আছে তো এনেকৈ উৰি দিম গোটেই কেইজনে মিলি তো বন্দে বন্দে ভাৰত মাতা কি ভাৰত মাতা কি জয় হিন্দ এতিয়া আমি পতাকা চতকা উত্তোলন কৰি কেনে আহি গ'লো মানে তললৈকে আৰু এতিয়া মানে গোটেই কেইজনে মিলি এটা খানা খাম বুলি ক'লে তো ভাবিলো মানে খানাকে খাই দিওঁ আৰু আজি এইফালে খানা চানা কাৰণে একদম যোগাৰ ৰেডি বৰাম্বৰ চকৰ পৰাই মানে বজাৰ কৰি আনিছিলোঁ এইফালে খৰি লৈ আহিছিলোঁ মই ঘৰৰ পৰাই আৰু এইফালে গোটেই চব্জি তব্জি মানে চব্জি নহয় আৰু চাউল দালি আলি যি আছে মানে আৰু এইফালে মাধৱ ভাই গোটেইখিনি বজাৰ কৰিছে আৰু আমি গোটেইকেইটা ৰেডি এতিয়া খানা খোৱাৰ কাৰণে আৰু এতিয়া মজা জাগা এটাত গৈছোঁ মানে গম পাব বলক ইয়াতে যিহেতু স্কুটি লৈ আহিছোঁ তো স্কুটিটো এইফালে মানে সৰু তৰু ইয়াতে উঠাই দিছোঁ আৰু এইখনে মানে বেষ্ট আৰু এইখনত চব বস্তু লৈ যোৱা হ'ব আজিৰ দিনটোতে মানে আমাৰ দেশখন স্বাধীন হৈছিলে তো দেশ স্বাধীন হোৱাৰ ফূৰ্তিতে মানে পতাকাটো উৰালোৱে তো ভাবিলোঁ এতিয়া মানে আমি খানাটো খাম মজাকে আৰু ঠাইটো মানে মজা হ'ব আৰু সেই ধুনীয়া ঠাইটোত যোৱাৰ কাৰণে অফ ৰোডিং কৰি যাব লাগিব আৰু অফ ৰোডিঙৰ কাৰণে আমি লৈ আহিছিলোঁ চিটি 100 তো গাড়ীখন বাৰু কম দামী হ'ব পাৰে কিন্তু ধুনীয়া অফ ৰোড কৰি মানে মজা আৰু অলপমান গ'লে আৰু সেই ধুনীয়া ঠাইটো মানে পাই যাম ফাইনেলি আমাৰ খানাৰ ডেষ্টিনেশ্যনটো আহি পালোঁ তো চাব পাৰে কি ধুনীয়া এটা ঠাই এইখিনি ঠাই মানে কুজুলি বুলি কোৱা হয় আৰু চাওক না পৰিৱেশ কি মজা এটা ধুনীয়া পৰিৱেশ চাৰিওফালে কেৱল পুখুৰী পুখুৰী পুখুৰীয়ে দেখা পাব যদি বৰশীটো লৈ আহিলোঁ ইয়াৰ পৰা মানে মাছটো উঠাব পাৰিলোঁ হয় মাছটো হৈ গ'লা হয় মাংসটো আনছোৱেই বাৰু না কি ক ভাইয়াত আমি এইখিনি ধুনীয়াকৈ ৰেডি কৰিব লাগে বাকী চব এইফালে ভিডিঅ' এডিট কৰাত লাগি গৈছে মানে ইহঁতৰ কাম নাই আৰু চব ময়ে কৰিব লাগিব আজি মানিলে আৰু অলপ আগতে মানে যেনেকুৱা ধৰণৰ ৰ'দ দি আছিল মানে হঠাৎ মানে কি হ'ল চাওক হঠাৎ একদম মানে ডাৱৰীয়া চাৰিওফালৰ পৰা মানে একদম বতাহ বৰষুণে আগুৰি আহিছে তো আমাৰ খানাটো মানে এইখিনিতে কৰিম বুলি ভাবিছিলোঁ মানে ৰেডি কৰিছিলোঁ জুই ধৰিম বুলি আৰম্ভ কৰিছিলোঁ কিন্তু একদম মানে বতাহ জুই ধৰাটো অসম্ভৱ তো অলপ টাইম বাৰু ৰখি দিওঁ ইয়াতে এতিয়া মানে আমাৰ খানা খাৱা হৈছে গোটেই পানী পানী হৈ গৈছে বতাহ বৰষুণ একদম গোটেই আহি গৈছে তো গোটেই ভাই মানে এটা ঘৰৰ ভিতৰত সোমাই আছো ঐ ভাই খানা কি হ'ব এতিয়া খানা হ'ব এই মানে বৰষুণ এৰিলে হ'ব খানা তো গোটেই ভাই মানে ঘৰৰ ভিতৰত আহি গৈছোঁ আৰু এইফালে নিবিৰ ভাইও আহি পেলা নহ'লে পিজুচ কৈ পিজুচ ভাগিন এইফালে আছে এতিয়া অলপমান মানে বৰষুণটো এৰিল আমাৰ খানাৰ এইফালে ৰেডি কৰি দিলোঁ কাৰণ বেছি টাইম ৰখি থাকিব নোৱাৰা মানে আকৌ বৰষুণ আহি যাবও পাৰে তো সেইকাৰণে জল্দি জল্দি দেখুৱাই নাথাকোঁ আৰু জল্দি জল্দি বনাম আৰু খাম ফাইনেলি বতাহ বৰষুণক নেওচি সেইফালে আমাৰ ভাত আঞ্জা গোটেই সম্পূৰ্ণ ৰেডি হৈ গ'ল এতিয়া খাব লাগে জল্দি জল্দি সকলোৰে পাতত আহি গ'ল মাংস ভাত কাৰোবাৰ মাংস কম হৈছে নেকি একদম পুৰা পাৰফেক্ট মাংস কম হৈছে নাই তোৰ 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 তো এইফালে আহি গ'ল আৰু এতিয়া ধুনীয়াকৈ এইখিনিতে খাওঁ মাংসটো চাব লাগে নে আঞ্জা কিন্তু মজা আঞ্জা কেনে আছে মজা আঞ্জা আল্টিমেট কেনাই একদম ফাইনেলি আমাৰ খানা খোৱা ৰেডি একদম মানে সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল ধুনীয়াকৈ জাগাবিলাকো চাফা চুফা কৰি থৈ দিলোঁ আৰু গোটেইকেইজনে মানে গ'লে বাৰু আমি তিনিজনে আছোঁ তো আজি ভিডিঅ'টো বাৰু ইমানখিনিতে শেষ কৰি বুলি ভাবিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব
তো লগ পাম নেক্সট এটা ভিডিঅ'ত আজিলৈ মানে বাই বাই জয় আই অসম